হাই ব্রো, কি কৰিছা? খবৰ ক? ধুই তোর খবর কি প্ল্যান আছে তাকে ক। ব্রো, প্লেন আজি নাই মোৰ। তোৰ কিবা আছে নেকি? সিগতে তো মই এতে বহিয়া প্লেন গতকে বানাই আছো। হে ব্রো, পাছত কি প্লেন বানালিতে ব্রো? আজি কত ক? ধুই বানাইয়াহে আছো, এলাও প্লেন গো হোৱাই নাই। ভাবিছো আজি প্লেন চিলেন বাদে দম আৰু মই আজি চিংকিক লগ পালে প্ৰপ'জ কৰি দিম। চিংকিৰ বয়ফ্ৰেণ্ড আছে বুলি, তাকো গোৱাৰ। কি কোৱা বাল ৰিংকু, কি কোৱা? অহ ব্রো, লাভ নাই। আজিৰ দিনত কি কবি ৰিংকু, আপীগিলা জন্ম হোৱা 2 মাহ পিছৰ পৰাই বয়ফ্ৰেণ্ড বনাই লয় নেকি? ঠিক কৈছা ব্রো, ঠিক কৈছা। এইগিলাখন বাদ দি লাভ নাই। ৰিংকু বল ইয়াৰ পৰা যাওঁ আমি। ক'ত পলালি, ক'ত পলালি? চাই আছো ৰ পিছে পিছে। ৰিংকু আৰু বিকি, তুমি কি কথা পাতি আছিলি হা কুকুৰ দুটা? মই চব কথা শুনছো জানা। আৰু মোৰ বয়ফ্ৰেণ্ড আছে গোৱা। মোৰ কথা ভাবি লাভ নাই বিকি। তহঁতৰ নিচিনা বান্দৰ মই পাত্তা দিয়া আপি নহয়, বুজিলি? ক'ব আহিছে বান্দৰখন জন্ম হোৱাৰ 2 মাহ পিছৰ পৰাই বয়ফ্ৰেণ্ড বনাই বুলি। বান্দৰ দুটা চালা, পাগল তুমি পাগল। ব্রো য ইয়াত অলপো থকা সময় নাই আৰু য। বাল ৰিংকু য। মুখ জোকাই ল, পালি নাই তে মছলাটো। চালা বান্দৰ দুটা ক'ত ক'ত জিকি কি কথা পাতি থাকে। মাথাটা তাই একদম জ্বলি গৈছে। যাওঁ আৰু ঘৰতে যাম। যাব লাগছি বান্দৰ দুটা চালা। যা দে যা চিংকি। যা যা বান্দৰ দুটা।